আজি যেহেতু সিমেন্ট চাপৰিত ডেইলি প্ৰহৰী আৰু বন বিভাগৰ উদ্যোগত ইয়াত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হ'ল। তাৰ লগত সংগতি ৰাখি পেলাই ইয়াত ডেইলি প্ৰহৰী বুলি নিউজ চেনেল এটা জন্ম দিয়া হ'ল, ইয়াক উন্মোচন কৰা হ'ল। মই ধেমাজিবাসী হিচাপে এই চিমেণ্ট চাপৰিত যিটো জন্ম হোৱা ডেইলি প্ৰহৰী নিউজক মই আদৰণি জনাইছোঁ আৰু মই খুব আনন্দিত হৈছোঁ। মই আশা কৰোঁ যিহেতু সংবাদ জগতত পৰ্টেল নিউজে এটা মাত্ৰা সৃষ্টি কৰিছে নতুনকৈ গণমাধ্যমত, আৰু স্থানীয় যিবিলাক বা বাতৰি তেওঁলোকে পটকে দিব পাৰে আৰু মনৰ আশাবিলাক ক'ব পাৰে। সেইকাৰণে মই ধন্যবাদ জনাইছোঁ। যিহেতু গণতন্ত্ৰ ই চতুৰ্থ এটা স্তম্ভ, এই চতুৰ্থ স্তম্ভটো চিমেণ্ট চাপৰি বাসী আৰু গোটেই অসমবাসীয়ে ইয়াক আদৰি ল'ব বুলি মই আহ্বান জনাইছোঁ, আদৰি ল'বৰ কাৰণে। আৰু লগতে যিহেতু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ জগতক বুলি কোৱা হয়, প্ৰথমটো হ'ল বিধানমণ্ডল, দ্বিতীয়টো হ'ল কাৰ্যপালিকা, তৃতীয় স্তম্ভটো হ'ল ন্যায়পালিকা, চতুৰ্থ স্তম্ভটো হ'ল সংবাদ জগত। এই চাৰিটা স্তম্ভটো ভালকৈ যদি চলে তেতিয়াহে গণতন্ত্ৰ বুলি দীৰ্ঘায়ু হয়। সেইকাৰণে মই এই ডেইলি প্ৰহৰী যিটো নিউজ তাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। নিউজ চেনেল আজি আপোনাক উন্মোচন হিচাপে ইয়াত আহি আমন্ত্ৰণ জনোৱা হৈছে। আপুনি ইয়াত ডেইলি প্ৰহৰী উন্মোচন কৰি কি ক'ব বিচাৰে আপুনি? আচলতে প্ৰতিটো সংবাদ সংস্থাই জনসাধাৰণৰ কল্যাণৰ কাৰণে কাম কৰে। গতিকে নিউজ প্ৰহৰী ডেইলি প্ৰহৰী যিটো নতুনকৈ ইয়াত সংযোজন কৰা হৈছে, ইয়াৰ জৰিয়তে আমি আমাৰ এই অঞ্চলৰ বিভিন্ন ধৰণৰ অভাৱ অভিযোগৰ লগতে দুৰ্নীতি এইবিলাক উদ্ঘাটন হ'ব বুলি ভাবিছোঁ, আৰু ইয়াৰ জৰিয়তে ৰাইজ উপকৃত হ'ব বুলি ভাবিছোঁ। আৰু আজি এনভাইৰনমেণ্ট ডেত আপুনি আলহী হিচাপে আহি কি মেছেজ দিব বিচাৰে? আজি এই বিশ্ব পাৰিপাৰ্শ্বিক দিৱসৰ দিনা এই নতুন চেনেলটোৰ জৰিয়তে মই অসমৰ জনসাধাৰণ লগতে চৰকাৰলৈ অনুৰোধ জনাম যে এই চেনেলবিলাকৰ জৰিয়তে যাতে বিভিন্ন উন্নয়নমূলক কাম খুব ভালদৰে সমাধা হয়, তাকে কামনা কৰিলোঁ। আমি জানিব পাৰোঁ যে বন বিষয়াসকলক সঠিকভাৱে সা সঁজুলি নাই, তাৰ কাৰণে কিছুমান বন ৰক্ষা দিবলৈ নোৱাৰা আমি গম পাইছোঁ। ইয়াৰ বিষয়ে আপুনি চৰকাৰক কি ক'ব? ইয়াৰ জৰিয়তে চৰকাৰক এইটোৱে কওঁ যে বন বিষয়াসকলে যিসকল বন সংৰক্ষণৰ দায়িত্বত আছে, তেওঁলোকে যদি সা সুবিধা নাপায় তেতিয়াহ'লে তেওঁলোকে সংৰক্ষণ কৰাত অসুবিধা হয়। সেইকাৰণে চৰকাৰে তেওঁলোকক যিবিলাক সা সুবিধা দিব প্ৰয়োজন সেইবিলাক সোনকালে আগবঢ়াব লাগে। আৰু বনবিলাক যদি সংৰক্ষণ নহয় তেনেহ'লে এইবিলাক পাৰিপাৰ্শ্বিকতা দিৱস পাতি কোনো লাভ নহ'ব। গতিকে চৰকাৰে এই ক্ষেত্ৰত আগভাগ ল'ব লাগে। नोंथांमोना सानफ्रोमबोनि खौरांखौ मोननो थाखाय रिलाइव न्यूज 24 बड' यूट्यूब चेनेलखौ साबस्क्राइब खालामनायजों लोगोसे फेसबुक पेजखौ फल' खालामनानै लाइक शेयार खालामनो दाबाव। गोजोन्थों।